Hello channel, welcome to guys. আমি এটা গৈ আছো মদন কামদেৱ গতিকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক Hello guys, welcome back to my YouTube channel. বহুত দিনৰ আজি আকৌ এটা নতুন ভিডিও লৈ মই আহিছো আৰু আজি ভিডিওটো মই বিশেষ এটা কাৰণ বনাইছো কাৰণ আজি আমি এটা ধুনীয়া জায়গা এটাত ফুৰিব যাম আৰু জায়গাটো হয়তো মোৰ মানে বহুতে দেখিছে বহুতে দেখা নাই কাৰণে ভাবিছো গৈ আছো যেহেতু দেখাই দিও চবকে ভিডিও এটা বনাই তো এইটো কাৰণে মই আৰু কোনবা মই যাব মই আপোনালোকক দেখাই দিম পিছত এতিয়াতো ৰাতিপুৱা হৈছে আমি অকমান পিছত যাম ধৰক 12টা কিবা এনেকুৱা মানত ৰেডি কৰি আমি ওলাই যাম আৰু মানে কি আমি সৰু সৰু মোৰ ভাইটি কেইজনমান যাব আমি তেনেকৈ যাম যাই ভাল লাগিব বহুত এনজয় হ'ব আপোনালোকক মই দেখাই দিম বস্তুবিলাক বহুত ধুনীয়া জায়গা সো ষ্টে টিউন বলক এতিয়া আমি ৰেডি হৈছোঁ যাবৰ কাৰণে গাড়ী ৰেডি লগৰকেইটা বাহিৰত ৰখি আছে তো আমি যাওঁ আপোনালোকক দেখাই দিম গৈ থাকোঁতে ডাইৰেক্ট বলক তো আমি এতিয়া তেল ডিপ পালো তো গাইস আমি এতিয়া আধাখিনি আহি পালো আৰু আধাখিনি আমাৰ যাব আছে এতিয়া আমি গৈ আছো এইটো কোন চাও মুখখন দেখাৰি এইটো ইমৰান গাইস এতিয়া আমি যাই আছো আপোনালোকক দেখাই দিম মই দেখাব নোৱাৰিম পিছফালে আছে এইটো মেৰাজুল আৰু আগত আমাৰ বাবু আছে তাক লম লৈ কেনে আমি গৈ থাকিম তো বলক গাইস চাওক কুঁৱলী এতিয়ালৈ গুচা নাই একদম মানে ইমান ঠাণ্ডা আমাৰ ফালে কুঁৱলী যোৱাই নাই মাজে মাজে ৰাতি ৰাতি অলপ বৰফ পৰে গাইছ আমাৰ তাত এই হ'ব ইমৰান গাইস এইটো মুক্তাপুৰ চক আমি পালো মুক্তাপুৰ চক এইফালে গুৰেশ্বৰ যায় এইফালে আমাৰ ঘৰ আৰু এইফালে আমাৰ গন্তব্যস্থান ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান গাইস ট্ৰেকিং চলি আছে ট্ৰেকিং এই বান্দৰ ভাগৰ লাগি গৈছে গাইস ইমান ওখ তো গাইস এতিয়া আমি আহি পালো ইয়াতে অলপ ফটোশ্বুট কৰি আছে আমাৰ বাবুতে আৰু আমি আহি পাইছো আপোনালোকক দেখাই আছো সজাগবিলাক
আমি এতিয়া এইখিনি জেগাত ফটো চটো উঠি এতিয়া বেলেগ এটা জেগালৈ ট্ৰান্সফাৰ হৈ আছোঁ গাইজ একদম এইটো জেগাত আমাৰ ফটো চটো উঠি হৈ গ'ল এতিয়া আমি আৰু আগফালে গৈ আছোঁ খোজকাঢ়ি ইফালে ই ষ্টাইল কৰি আছে ষ্টাইল কি কৰি আছে মেজুৰ চুলি ষ্টাইল কৰি আছে গাইজ আৰু ইফালে আমাৰ এই দুটা যাই আছে খোজকাঢ়ি বীৰপন্থীত দুটা আপোনালোকক দেখাই আছোঁ গাইজ চাই থাকক একদম অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে পাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান তো গাইজ আজি ব্লগটো ইমানেই আছিল আমি বঢ়িয়াকৈ ঘূৰিলোঁ ফুৰিলোঁ এনজয় কৰিলোঁ ইফালে পাহাৰ চাহাৰ চাব আহিছোঁ আমি এইবিলাক এনজয় কৰিলোঁ আমি ফটো চটো উঠিলোঁ বহুত হাই মাৰিছোঁ তো আজি ব্লগটো এইখিনিয়ে আছিল আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব ইফালে আমাৰ কইনা লুকাই আছে বাই বাই দি ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিব কওঁ ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক বাই দি গাইজ বাই দি আৰু মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো কৈ দি ইয়াৰ ইনষ্টাগ্ৰাম আইডিটো দানিছ নহয় মেণ্টেল জেজি সৰি ইয়াৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব গাইজ ইয়াৰ ইনষ্টাগ্ৰামটো মেণ্টেল জেজিটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব তো গাইজ আমাৰ এইবিলাক পাগলামি চলিয়ে থাকিব আপোনালোকে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব গোটেইখিনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভাল পালে আৰু কমেণ্ট কৰি দিব অ'কে বাই বাই গাইজ মোৰ ইনষ্টাগ্ৰাম বলে মোক বলো এতিয়া আমি ঘৰ পাবলৈ যাই আছোঁ ঘৰলৈ যাই আছোঁ